এতিয়া প্ৰভুসকলক নিমন্ত্ৰণ কৰা এটাই উদ্দেশ্য ব্যাখ্যা হ'ল আমাৰ এই গৃহত প্ৰভু ভগৱন্তই দিয়া এটা চলিচানা আছিল আপোনালোকৰ আশীৰ্বাদে। এতিয়া কথা হ'ল কি চলিটোৰ এই 9 মাহ 10 দিনটো গেলে এই কিবা লকডাউনৰ অসুবিধা এতিয়া বছৰ 4 যায়। এতিয়া বহুত দিন পালাহি এতিয়া চলিহে মানে ভজৌবন হৈ আহিল এতিয়া মাতহে নোলায়। পিছে বেচেৰাই ঘৰৰ পৰা ওলাই যায় সি মানে খাজা ভাত খাব ধৰিলা সেই বান্ধি ধৰি ৰাখিব নোৱাৰোঁ। এতিয়া ক'ৰবাত যাই পেলাই নালাগা জেঙত যাই পেলাই সি মানে লগাবগৈ। হয় এতিয়া সেইকাৰণে সেই চলিটোৰ মাতটোৰ কাৰণে আপোনালোকক মাতি আনি অলপমান লৰু পিঠা হিচাপে ব্যৱহাৰ কৰি দিলেহে মাতটো ওলাল হয় নেকি। আৰু ভাল ঘৰৰ মানুহ প্ৰায় এটা ছোৱালী চানা এটা আনি তাক এই সুখৰ সংসাৰখন কৰি দিলি আপোনালোকৰ অলপ ভাল হ'ব বুলি এতিয়া আপোনালোকক নিমন্ত্ৰণ কৰি মাতি আনিছোঁ। এতিয়া সেই কাৰণে অলপমান পিঠা পৰমান্ন এইখিনি ব্যৱস্থা কৰা হৈছে। এতিয়া আপোনালোকে বাপকাৰণখিনি কৰি চলি চানাটোক মানে আশীৰ্বাদ কৰি আপোনালোকে এই সমাজৰ মাজত মানে অলপ একাষাৰ ৰামকৃষ্ণ বুলিব পৰাকৈ মাতাষাৰ প্ৰভু ভগৱন্তৰ আশীৰ্বাদে তোমালোকৰ শ্ৰী চৰণে চলিটো ভাল হওক বুলি পেলাই আমি ইমান এটা সামৰণি মাৰিছোঁ আৰু বাপা কতে কাপোৰ পিন্ধাই আছো ৰ আচোন ওলাই লৈ বাইদেউ কলপাতকেইখন দিছো নে বাবা কলপাতকেইখন দিছো নে বাপা পিঠা এখন তৈয়াৰ দিছো নে Hey,